যদি আপোনালোকে 100%ৰ 70%ৰ ডিপ্ৰেশ্যন ফাইনেন্সিয়েলি প্ৰব্লেমত থকা মানুহৰ ভিতৰত পৰে তেতিয়াহে আপোনাৰ বাবে এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। দীঘল ভিডিঅ' অলপ হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ। হয়, নমস্কাৰ। আজি এইটো অলপ ব্যতিক্ৰম ভিডিঅ' এটা সচৰাচৰ আমি ছ'চিয়েল মিডিয়াত নাপাওঁ, এনেকুৱা ভিডিঅ' মই পোৱা নাই। চ' আজি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ প্ৰতিদিনে আমাৰ ওচৰে পাজৰে বেয়া ঘটনাবিলাক যে হৈ আছে তাৰ মেইন কাৰণটো মাৰপিট হওক সেই হওক, মেইন কাৰণটো আপোনালোকে কি বুলি ভাবে কমেণ্ট বক্সত আপোনালোকে লিখিব। ঠিক আছে, আজি ভিডিঅ'টো অলপ ব্যতিক্ৰমীভাৱে কৈছোঁ যে প্ৰতিদিনে আমাৰ সমাজত ঘটি থকা বেয়া কামবিলাক হৈ আছে কি কাৰণ। প্ৰতিদিনে হৈ থকা কামবিলাক মেইন কাৰণটো হ'ল মানুহৰ ফাইনেন্সিয়েলি প্ৰব্লেম। মানুহে ফাইনেন্সিয়েলি ডিপ্ৰেশ্যনত গৈ সেইবাবে প্ৰতিদিনে মানুহৰ কোনোবাই যদি কাৰোবাক কিবা এটা কথা সৰু কথা এটা কৈ দিয়ে, এইটো ঘটনাৰ পৰাই তেখেতক মাৰি পেলাব পাৰে। আজি আমাৰ সমাজত এনেকুৱা ঘটনাই হৈ আছে। সৰু সুৰা যোনবিলাক কথা আমি মানে ভাবিব নোৱাৰোঁ, সেইবিলাক কথা প্ৰতিদিনে আমাৰ সমাজত ঘটি আছে। চ' এই ভিডিঅ'টো এইভাৱে প্ৰস্তুত কৰিছোঁ, হয়তো এই ভিডিঅ'ৰ পৰা আপোনালোক অলপ উপকৃত হ'ব বুলি ভাবোঁ। প্ৰথম কথাটো হ'ল ডিপ্ৰেশ্যনত মানুহবিলাক কিয় গৈ আছে। 100%ৰ 70% মানুহে ডিপ্ৰেশ্যনত আছে। ঠিক আছে, ডিপ্ৰেশ্যনত যোৱা মেইন কাৰণ বহুত আছে। তাৰে এটা মেইন কাৰণ হ'ল সেইটো হ'ল ফাইনেন্সিয়েলি প্ৰব্লেম। আৰু ফাইনেন্সিয়েলি প্ৰব্লেম কি কাৰণে হৈছে, আৰু ফাইনেন্সিয়েলি প্ৰব্লেম যিসকল মানুহে কাম কৰি আছিল, যিবিলাক কাম কৰি আছে তেখেতসকলে এতিয়াও কাম কৰি আছে। লকডাউনৰ পিছত ছিষ্টেমটো বদলিছে, কিন্তু কাম কৰি আছে, পইচা ইনকাম কৰিছে, কিন্তু তেখেতসকলে সুখী হ'ব পৰা নাই। কাৰণটো কি? একমাত্ৰ কাৰণটো হ'ল প্ৰয়োজন আৰু চখ। ঠিক আছে, ছাপ'জ আপোনালোকে এতিয়া ক'ব যে ইনকাম কৰি আছোঁ, উপকৃত মানে আমাৰ সুখী হ'ব পৰা নাই মানুহবিলাক। কাৰণটো কি জানেনে? আপোনালোকৰ চখ, প্ৰয়োজন নহয়। প্ৰয়োজনটো বেলেগ, চখটো বেলেগ। আপোনালোকে 5 বছৰ আগত আপোনালোকে 15,000 টকাত কাম কৰি আছে, ধৰি ল'লোঁ। এতিয়া 5 বছৰ পিছত আপোনাৰ কাম কৰি আছে 20,000 টকাত, পইচাটো বৃদ্ধি হ'ল। এতিয়া যদি আপোনালোক কুৱেশ্যন কৰোঁ যে পইচাটো বৃদ্ধি হৈছে, আপোনালোকে সুখী কিয় নহয়, তেতিয়া আপোনালোকে এটাই মনত আহে যে মূল্য বৃদ্ধি। হয়, মূল্য বৃদ্ধি হৈছে, কিন্তু মূল্য বৃদ্ধিৰ লগে লগে আপোনালোকৰ ইনকামো বাঢ়িছে। কিন্তু ইনকাম আৰু মূল্য বৃদ্ধিৰ মাজত সোমাই আছে কি জানেনে? আপোনালোকৰ চখটো হোৱাৰ বাবে আপোনালোকে যিমান ইনকাম কৰিছে তাতকৈ আপোনালোকৰ খৰচ বেছি। তো তাৰে ফলত আপোনালোকৰ ডিপ্ৰেশ্যন, টেনশ্যন, তাৰে কাৰণে দৈনন্দিন আমাৰ সমাজখনত বেয়া ঘটনাবিলাক হৈ আছে। ধৰি ল'লোঁ 5 বছৰ আগত আপোনালোকে 15,000 টকীয়া মোবাইল ফোন এটা ইউজ কৰি আছে। ঠিক আছে, আপুনি এতিয়া 5 বছৰ পিছত আপুনি সেই মোবাইলটো 25,000 টকীয়া মোবাইল এটা দি আপোনাৰ কাম চলি যায়, কিন্তু আপুনি লোৱা নাই। আপুনি লৈছে 80,000 টকীয়া মোবাইল, 1 লাখ টকীয়া মোবাইল। সেইটো প্ৰয়োজন নে চখ? নিজক প্ৰশ্ন কৰক। দ্বিতীয়তে, আপুনি তেতিয়া 15,000 টকীয়া মোবাইলটো যাত আপুনি 25,000 টকীয়া মোবাইলটো এতিয়া ল'ব পাৰিলে হয়, কিন্তু নলালে 80,000 টকীয়াটো ল'লে। আপুনি ল'লে কেনেকৈ? ফাইনেন্সত। আজিকালি অতি সহজভাৱে ফাইনেন্সত বস্তুবিলাক ল'ব পাৰে। ফাইনেন্সত লোৱাৰ লগে লগে মান্থলি আপোনাৰ EMI আহিল 4,000 টকা এবছৰ। ঠিক আছে, এবছৰ আপুনি 4,000 টকা মিলাই দৰমহাৰ পৰা কাটি মিলাই যেনেকৈ দিলে, এক বছৰ আপুনি 4,000 টকা দিব পাৰিলে আপোনাৰ মাইণ্ডত আহি গ'ল যে মই 4,000 টকীয়া বস্তু আৰু এটা প্ৰপাৰ্টি কৰোঁ, মই আৰু এটা বস্তু লাগে, সম্পদ এটা লাগে। এতিয়া আপুনি এইবাৰ ল'লে আপোনাৰ গাড়ীখন, আপোনাৰ আগৰ EMI-টো আছে 4,000 টকীয়া, এইবাৰ গাড়ীখন লোৱাৰ EMI-টো হ'ল আপোনাৰ 6,000 টকীয়া। আপুনি ভাবিলে যে আগত 4,000 টকা মই যেনেকৈ নহয় দিছিলোঁ, মই এতিয়া অলপ
চেলাৰী ইনক্ৰিমেণ্ট হৈছে চ' মই 6,000 টকা মই দিব পাৰিম। আপুনি সেইখিনি সময়ত ভাবিলে যে মই বেয়া বস্তু মই গুটখা খাওঁ, চিগাৰ খাওঁ, তেনেকুৱা গুটখা বস্তু বেয়া বস্তু খাওঁ, ড্ৰিংকছ কৰোঁ, তো মই কমাই দিম, দি পেলাই মই EMI-টো মাৰিম। আপুনি লোৱাৰ সময়খিনি এইটো মাথাত আহিছে, ঠিক আছে। তেতিয়া আপুনি ল'লে, আপুনি 2 বছৰ আপুনি গাড়ী ফাইনেন্স কৰিলে, 6,000 টকা EMI আহিল, এবছৰ আপুনি বঢ়িয়াকৈ দিলে। এক বছৰত আপুনি প্ৰথম মাহটোত আপুনি EMI দিব নোৱাৰিলে। তেতিয়া ফাইনেন্স কোম্পানীৰ ল'ৰা আপোনাৰ ঘৰত আহিল, আহি ক'লাক যে দাদা EMI-টো দিয়ক। আপুনি ক'লে যে অহা মাহত মই একেলগে দিম। অহা মাহত আপুনি একেলগে দিব বুলি কোৱাৰ লগে লগে আপোনালোকৰ মাথাত টেনশ্যনটা সোমাই গ'ল। গাড়ীখন এবছৰ দিলোৱে আৰু এবছৰ নিদিলে মই গাড়ীখন দিব নোৱাৰোঁ, কাৰণ অলৰেডি মই 50% পইচা দিলোৱে। তেতিয়া আপুনি কি কৰিলে, অহা মাহত দিম বুলি ক'লে ল'ৰাজনক। অহা মাহত আপুনি 6,000 12,000 টকাৰ আপুনি 10,000 টকা দিলে, 2,000 টকা থাকি গ'ল। ল'ৰাজনক ক'লে অহা মাহত আৰু মই 2,000 টকা আপুনি এড কৰি দিম। তেতিয়া সেইবাৰ আপুনি 2,000 টকা এড কৰি দিলে, তাৰে নেক্সট বাৰ আপোনাৰ হাতত আৰু ফাইনেন্সিয়েলি প্ৰব্লেম হৈ গ'ল আৰু সেই হিচাপত আপোনাৰ EMI-টো দিব নোৱাৰিলে। তেতিয়া আৰু ল'ৰা আহিল, ল'ৰা অহাৰ লগে 6,000 টকাৰ আমি 3,000 টকা 3,000 টকা থাকি গ'ল। নেক্সট মান্থত দিম বুলি ক'লে চেম প্ৰচেছ। আপুনি নেক্সট মান্থত আপুনি 9,000 টকা জেগাত আপুনি 5,000 টকা হ'লে আপোনাৰ মানে দিব লগাটো বৃদ্ধি হৈ থাকিল, বাঢ়ি থাকিল দিনক দিনে। তাৰে পিছত আপুনি কি কৰিলে, আপোনাৰ কলিক আপুনি য'তে কাম কৰি হওক তাৰ পৰা আপুনি ধাৰ কৰিলে 3,000 টকা, মই নেক্সট মান্থত তোক চেলাৰী পালে দি আছোঁ, তই মোক দি দি। ল'ৰাজনে বন্ধুজনে আপোনাক দিলে, আপুনি ল'ৰাজনৰ তাৰপৰা আনিলে EMI দি দিলে, বন্ধুজনক নেক্সট আপুনি 3,000 টকা দিলে। কিন্তু লাষ্টত আপুনি আৰু বন্ধুজনক ধাৰ কৰিব লগা হ'ল। সেই বন্ধুৰ পৰা ধাৰ কৰি কৰি আপুনি 1.5 বছৰ খটালে আৰু আপুনি থাকিলে 6 মাহ। 6 মাহত আপুনি কি কৰিলে, বন্ধুজনে আপোনাক নিদিয়া হ'ল, কাৰণ বন্ধুজনৰ চেম আপোনাৰ দৰে অৱস্থা, ঠিক আছে। তেতিয়া আপুনি কি কৰিলে, আপুনি আপোনাৰ ৰিলেটিভৰ পৰা ল'লে। তেনেকৈ দি মিলাই ক'ৰবাত কেনেকৈ মিলাই মাত্ৰ হাতত থাকিল 2 মাহ। 2 মাহত আপুনি ক'তো নোৱাৰিলে মিলাব আপোনাৰ EMI 2 মাহত 12,000 টকা। লগতে আপুনি আগতে ফাইনেন্সৰ ল'ৰাজনক দিয়া নাছিল পইচা এমাহ, তাৰে ফাইন লাগিল। টোটেল আপোনাৰ দিব লাগিল 20,000 টকা বা 15,000 20,000 টকা। তেতিয়া আপুনি কি কৰিলে, তেতিয়া আপুনি ক'ৰবাত ইণ্টাৰেষ্টত আপুনি ল'লে 20,000 টকাটো আপুনি ইণ্টাৰেষ্টত লৈ আপুনি গাড়ী EMI ক্লিয়াৰ কৰিলে। তেতিয়া আপুনি মান্থলি এতিয়া দিব লগা হ'ল, য'ৰ পৰা ইণ্টাৰেষ্টত লৈছে ইণ্টাৰেষ্টত মান্থলি দিব লাগিব। আপোনাৰ গাড়ীটো বাইকটো গুচি গ'ল। তেতিয়া আপোনাৰ ঘৰত কিবা ইম্পৰ্টেণ্ট, চাপ'জ ডাঙৰ টিভি এটা, আপোনাৰ টিভি এটা লগা হ'ল, 32 ইঞ্চি টিভিটো হৈ যায়, আপোনাৰ 43 ইঞ্চি টিভিটো ল'ল, কাৰণ আপুনিতো অলৰেডি আপুনি 6,000 দিব পাৰিছে EMI। চ' আপুনি এইবাৰ কি কৰিলে, 6,000 টকা আৰু EMI-ত আপুনি ডাঙৰ টিভি এটা ল'লে। বেলেগ কাষৰ ঘৰৰ ডাঙৰ টিভি এটা আছে, আপোনাৰ হ'লেও ভাল লাগে দিয়কচোন, যিমান ডাঙৰ হয় সিমানেই ভাল লাগে। কিন্তু কথাটো হ'ল আপুনি নজনাকৈ ফাইনেন্সৰ দুনিয়াখনত সোমাই গ'ল, আৰু চবতকৈ বেয়া দুনিয়াখন হ'ল ফাইনেন্স। একদম ইজিলি আজিকালি ফাইনেন্সিয়েলি সুবিধাটো একদম ইজিলি আপুনি ফাইনেন্স যিকোনো ইলেক্ট্ৰিক প্ৰডাক্ট হওক, যিকোনো প্ৰডাক্ট হওক আপুনি ফাইনেন্সত ল'ব পাৰে। অতি সহজভাৱে অতি কম ডকুমেণ্টছ আপুনি ছাবমিট কৰি। তেতিয়া আপুনি টিভি এটা ল'লে 43 ইঞ্চি ল'লে, 6,000 টকা EMI দি লাষ্টত আপুনি 2 বছৰৰ 1 বছৰ দিলে, এবছৰ আপুনি দিব নোৱাৰিলে। তেতিয়া আপুনি কি কৰিলে, আৰু সেই ইণ্টাৰেষ্টত পইচা লৈ আপুনি EMI ক্লিয়াৰ কৰিলে, কিন্তু ইণ্টাৰেষ্টত আপুনি মান্থলি আৰু মিনিমাম 8,000 5,000 টকা আপুনি মান্থলি EMI দি থাকিব লাগে। তাৰে কোনো আপোনাৰ শেষ নাই, যেতিয়ালৈকে আপুনি মূলটো উঠাই দিয়ে। মূলটো আপুনি কেনেকৈ উঠাই দিব, আপুনি EMI দিব, আপুনি মূলে উঠাই দিব। তাৰে ভিতৰত আপোনাৰ ফেমিলিত কিবা এটা প্ৰব্লেম হ'ল ফাইনেন্সিয়েলি, মেডিকেলৰ হওক কিবা হ'ল, তেতিয়া আপুনি পইচা লগা হ'ল। চ' আপুনি কি হ'ল, সেই আপোনাৰ ইণ্টাৰেষ্টৰ দুনিয়াখনৰ, ফাইনেন্সৰ দুনিয়াখনৰ পৰা ওলাই আহি ইণ্টাৰেষ্টৰ দুনিয়াখন সোমাই গ'ল। কি কোনে ঠেলাই দিলে, আপোনাক পেলাই দিলে ফাইনেন্সৰ দুনিয়াখনে। তেতিয়া আপুনি সোমাই গ'ল। তাৰপিছত আপোনাৰ প্ৰত্যেক মাহৰ ডিউ ডেট 5 তাৰিখ 10 তাৰিখ ডিউ ডেটত আপুনি EMI দিব লগা হ'ল, নাইবা ইণ্টাৰেষ্ট দিব লগা হ'ল। আপুনি খাব, ৰুম ভাড়া দিব, গাড়ীত তেল ভৰাব, ঘৰ চলাব, নে আপুনি ইণ্টাৰেষ্ট দিব। চ' আপুনি আল্টিমেটলি ডিপ্ৰেশ্যনত গ'ল, ঠিক আছে। আৰু এই চিষ্টেমতে আপুনি ডিপ্ৰেশ্যনত গৈ সাপ'জ আপোনাক কোনোবাই বেয়াকৈ ক'লে, বেয়া কাম হ'ল, বেয়া ঘটনাবিলাক হ'ল। চ' এই চিষ্টেম অলপ এই দুনিয়াখনৰ পৰা ছাইড হৈ ওলাই আহক। এতিয়া মই কথাটো কওঁ, যদি আপোনালোকে এই দুনিয়াখনৰ পৰা অলপ আঁতৰিব খুজিছে, প্ৰথম কথা হ'ল প্ৰয়োজন বস্তু লওক, চখত নহয়। বস্তু প্ৰপাৰ্টি কম্পিটিশ্যন নহয়।
কম্পিটিশ্যনত কাম নকৰিব নিজৰ যিখিনি মানে সামৰ্থ্য সেইখিনি অনুযায়ী আপুনি কাম কৰক ঠিক আছে তাৰপিছত আপোনাৰ দৈনন্দিন খৰচা সাপোজ আপুনি গুটকা খাই ড্ৰিংকছ কৰে অন্যান্য খৰচা বহুত বেছি হৈ যায় আছে কমা নাই আপোনালোকে চৰকাৰক দোষ নিদিব প্ৰত্যেক কথাতে যে মূল্য বৃদ্ধি হৈছে আপোনালোকৰ চেলাৰিও বাঢ়িছে কিন্তু তেতিয়া আপোনালোকে এইটো কাম কৰক যে ডেইলি ডায়েৰী কৰা কৰক খৰচাৰ নোট আগৰ দিনত মানুহে ইয়াত পকেট এখনত এটা সৰু ডায়েৰী লৈছিল ফোন নাম্বাৰ লিখিছিল অমুকৰ পুতাক অমুকৰ জীয়াক আজিকালি আপোনাৰ লগত লাজ লাগিব মানুহ হাঁহিব আপুনি ভাবে কিন্তু ভাবে আপুনি তো ঠিক আছে আপুনি আপডেট হওক আপডেট হৈছে 2025 চন চলিছে তেতিয়া আপুনি কৰক আপোনাৰ হাতত থকা মোবাইলটো 80,000 টকীয়া 1 লাখ টকীয়া মোবাইলটোত আপুনি নোটবুক তাতে আপুনি ডেইলি হিসাব কৰক যে অমুক তাৰিখে মই ইমান পইচা খৰচা কৰিছোঁ কি নামত ডেইলি আপুনি হিসাব কৰক এমাহ আপুনি প্ৰতিদিনে খৰচটো লিখক নেক্সট মান্থত চাব এইটো মাহতকৈ অহা মাহত 200 টকা এটা হ'লেও আপুনি কম খৰচা কৰিব এইটো মাহতকৈ অহা মাহত আমি 200 টকা এটা কম খৰচ কৰিব মই আপোনাক এই ভিডিঅ'ৰ দ্বাৰা কৈছোঁ চ' ডিপ্ৰেশ্যনত এই ফাইনেন্সিয়েল দুনিয়াখনে আপোনাক ষ্টাৰ্টিং কৰে আৰু এণ্ডিং ইণ্টাৰেষ্টত পেলায় সঞ্চয় হওক লোন হওক চ' ভিডিঅ'টোত যদি আপোনালোকে অলপ কথাখিনি কিবা একদম মানে যদি আপুনি ভাবি চাই ভিডিঅ'ত আপোনালোকে একো নাপায় কিন্তু যদি কথাখিনি আপোনাৰ আপুনি যদি 100%ৰ 70% মানুহ তেতিয়া ডিপ্ৰেশ্যনত থকা মানুহৰ ভিতৰত ফাইনেন্সিয়েলি প্ৰব্লেমত থকা মানুহৰ ভিতৰত যদি আপুনিও পঢ়ি দিয়ে আপোনাৰ কাৰণে এইটো ভিডিঅ' প্ৰথমতে কৈছোঁ 30%ৰ কাৰণে একদমেই নহয় তেখেতে বুজি নাপাব চ' যদি ভিডিঅ'টো আপোনাৰ চাই অলপ হ'লেও ৰিয়েলাইজ কৰিব পাৰিছে ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব মই নকওঁ তথাপিও আজি ক'লোঁ আৰু কাৰণ ভিডিঅ'টো বনাওঁতে কষ্ট হয় ভাবিব লাগে বহুত কথা চ' আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকৰ আগত মই দিম যদি ভাল পায়